নমস্কাৰ অসমবাসী ৰাইজ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি এনে এগৰাকী শিল্পীৰ ঘৰত উপস্থিত আছো যিগৰাকী শিল্পী নাট্যকাৰ লগতে নাট্য পৰিচালক আৰু আমি আজি উপস্থিত হৈছোহি তেজপুৰৰ নিকটৱৰ্তী ডিপুটা অঞ্চলত আৰু আমাৰ লগত অতিথি হিচাপে আছে অৰ্পণ বেজবৰুৱাদেৱ। আহকচোন তেখেতৰ মুখেৰে তেখেতৰ মনৰ বুজ লওঁ। নমস্কাৰ ছাৰ, পোনপ্ৰথমে আপোনাক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। ছাৰ, আমি আজি আপোনাৰ ঘৰ ওলালোহি। আপুনি তিনিকুৰিৰো অধিক নাটক ৰচনা কৰিছে। তাৰ আৰম্ভণি ক'ত কেনেকৈ হৈছিল আমাৰ দৰ্শকসকলক জনাব। নাট্য জীৱনটো মোৰ আৰম্ভ হৈছিল 1971 চনত। ডিপুটা কেন্দ্ৰীয় নাট্য মন্দিৰত মই অভিনয় কৰিছিলোঁ প্ৰফুল্ল বৰুৱাৰ সাকু নাটকখনৰ হামিদ নামৰ এটা সৰু চৰিত্ৰ। তেনেকৈ আৰম্ভ হৈছিল আনুষ্ঠানিকভাৱে, সামাজিকভাৱে। কিন্তু তাৰ আগতে পুষ্পা তামুলীৰ ঘৰত আগৰ বিহুৰ সময়ত খেল ধেমালি পাতে, মঞ্চ এটা বনাই পেলাই পুষ্পা তামুলী মানে প্ৰিয়েন্দ্ৰ তামুলীৰ ঘৰত সৰু সৰু নাটক কিছুমান কৰায়। তেতিয়া অভিনয় কৰিছিলোঁ। এইবিলাক আমাৰ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতেই সেইখিনি কথা আচলতে মনত এতিয়া আহে যে পুষ্পা তামুলী বাইদেউ অৰ্থাৎ পদুমী বাইদেউ আমাৰ ভাষাত, তেওঁ আছিল এই অঞ্চলটোৰ মহিলাৰ ভিতৰত এগৰাকী অগ্ৰণী মহিলা। তেওঁ অবিবাহিতা হৈ থাকিল, আমাৰ বাইদেউ। কিন্তু ডিপুটা ষ্টেজত আনুষ্ঠানিকভাৱে অভিনয় কৰিছোঁ 1971 চনত। সেইটো মোৰ আৰম্ভণি অভিনয় জগতত। তাৰপিছত 1973 চনত ক্লাছ 9ত পঢ়ি থাকোঁতে মই প্ৰতিশোধ নামৰ এখন নাটক লিখিছিলোঁ। সেই নাটকখনৰ 5টা চৰিত্ৰই অভিনয় কৰোঁ। সেই নাটকখন বেষ্ট স্ক্ৰিপ্ট, বেষ্ট প্লে, বেষ্ট এক্টৰ, বেষ্ট পৰিচালক আমি পামেই। তাৰমানে বেষ্ট লেভেলত প্ৰাইজকেইটা পাওঁ। মানে শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ মহিলা নাছিলে। 73 চনতেই মই আচলতে লিখিবলৈ নাটক আৰম্ভ কৰিছোঁ। আমি গম পালোঁ যে আপুনি সপ্তম শ্ৰেণীত থাকোঁতেই নাট্য সম্ৰাট প্ৰফুল্ল বৰাদেৱৰ সান্নিধ্য লাভ কৰিছে। তাৰ বিষয়ে আমাক অলপ জনাব। প্ৰফুল্ল বৰুৱাৰ সাকু নাটকখন 1971 চনত, তেতিয়া মই সপ্তম শ্ৰেণীত পঢ়ি আছোঁ, আমাৰ ইয়াত কৰাইছিল। তেওঁ আহিছিল নিজে, আহি পেলাই যেতিয়া পাৰ্ট কাষ্টিং হয়, মানে চৰিত্ৰবিলাক যেতিয়া কৰে, মই তেতিয়া সৰু ল'ৰা যদি ডিপুটা ষ্টেজলৈ যাওঁতে মোক কি কাৰণে নাজানো আৰু মানে ভাইটি এফালে এই এক্টিংটো তুমি কৰা, সেই বুলি ক'লে বোলে মই পাৰিম কৰিব। হামিদৰ দুটা চিনত আছে, মানে সন্ত্ৰাসবাদী দলৰ বোম ব্লাষ্টিং কৰিবলৈ পঠাইছে ওস্তাদে। মই কৰিম বুলি ক'লোঁ আৰু তেতিয়া তেওঁ সেই ৰোলটো কৰিবলৈ দিলে আৰু মই বোধ কৰোঁ খুব ভালভাৱেই কৰিছিলোঁ। মোৰ ককা আছিল তেতিয়া প্ৰিয়েন্দ্ৰ তামুলী, মোৰ নাটকৰ চৰিত্ৰ। তাৰপিছত প্ৰফুল্ল বৰাই এখন আশীৰ্বাদ নামৰ নাটক আৰু অলংকাৰ নাটকখন মই ইমান বিশ্বাস মোৰ ওপৰত। প্ৰফুল্ল বৰুৱাৰ নাটক মোৱামৰীত কৰাইছিল, আমাৰ বাঁহবাৰী মোৱামৰী। তেতিয়া তেওঁ সেই দুখন নাটক আশীৰ্বাদ আৰু অলংকাৰ মই পৰিচালনা কৰিছোঁ। মঞ্চ মুকলি কৰিবলৈ প্ৰফুল্ল বৰাই গৈছিল, কৈছিল অৰ্পণে কৰিছে যেতিয়া মোৰ চিন্তা নাই, অৰ্পণৰ বিষয়ে জানো যে এই বিষয়ে তাৰ জ্ঞান আছে। প্ৰফুল্ল বৰুৱাৰ লগত সেইটোৱে মোৰ সান্নিধ্য। তাৰপিছত তেওঁ ঘৰলৈ মই গৈছোঁ, কথা পাতিছোঁ। তেওঁতো 260খনৰো ওপৰত নাটক লিখিছে, চিনেমাও কৰিছে, বংশধৰ। খুব মৰম কৰিছিল। আৰু আপুনি এটা অনুষ্ঠানো চলাই আছে, সেই অনুষ্ঠানটোৰ বিষয়ে আমাৰ দৰ্শকসকলক জনাব। আমাৰ অনুষ্ঠানটো 1981 চনত জন্ম হৈছিল অসমীয়া সাংস্কৃতিক সমাজ। লক্ষ্যটো আছিল অসমীয়া কলা সংস্কৃতিৰ বিকাশ কৰা, অসমীয়া। আৰু তাৰ লগতে আমি কৰিছোঁ, বিহু পাতিছিলোঁ, 7 ভনী বিহু। এটা সময়ত ৰাস পাতিছোঁ, বিহু পাতিছোঁ, ভাওনাও কৰিছোঁ আমাৰ নিজস্ব ষ্টাইলত, অসমীয়া অংকীয়া ভাওনা কৰিছোঁ। কিন্তু পিছৰ ফালে আমি লাহে লাহে নাটকলৈ ধাৱিত হ'লোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে আমি অসমৰ বিভিন্ন ঠাইত নাট্য সন্মিলনৰ নাটকবিলাক কৰাৰ উপৰিও ভাৰতৰ বিভিন্ন ঠাই যেনে কলিকতা, এলাহাবাদ, উৰিষ্যা, দিল্লীত নাটক কৰিছোঁ। এতিয়ালৈকে 18 বাৰ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি নাটক কৰিছিলোঁ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাটকখন আছিল উলংগ সভ্যতা। সেইবাৰ মানে আমাৰ কিবা লাগ ভাল, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাটক হৈছিল উৰিষ্যাতে, উৰিষ্যাৰ কটকত। এনেই হয়তো এবাৰ পাছপৰ্ট লৈ পেলাই বহুত কিবা কিবি সমস্যা হ'লহেঁতেন, সেই সমস্যাত আমি নপৰিলোঁ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো অনুষ্ঠান, এইটো AIIT ইহঁতে পাতে, সেই আমি এটা সুযোগ পাইছিলোঁ। গতিকে মই এতিয়ালৈকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 19 বাৰ নাটক কৰিলোঁ।
আৰু আপোনাৰ ঘৰতে এটা মঞ্চ আপুনি নিজেই তৈয়াৰ কৰি লৈছে। পিছফালে আমি দৰ্শকসকলে দেখিছেই, তাৰ বিষয়ে আমাক জনাওক। আচলতে ডিপুতা গাঁওখন যদি ডিপুতা গাঁৱত এটা শিক্ষিত সাংস্কৃতিক গাঁও, কোনো একাংশ মানুহ বৰ সভ্য আৰু সংস্কৃতিবান নহয়। নানান সংঘাতৰ সন্মুখীন হৈ পেলাই মই নিজৰে ঘৰতে মানে ৰিহাৰ্চেল কৰাৰ ব্যৱস্থাটো কৰিলোঁ। এসময়ত ডিপুতা যিখন মজলীয়া বিদ্যালয় বা ডিপুতা ষ্টেজত আমি নাটক কৰা মানে ৰিহাৰ্চেল কৰাৰ পৰিৱেশটোৱেই নাপাওঁ। মদ খোৱা মানুহ সোমাই যায়, দূৰৰ পৰা ছোৱালীবিলাক আহে, একে গালত চিকুট মাৰি উভতি তুমি বৰ ধুনীয়া বুলি কয়। গুণ্ডা, আমাৰ ডিপুতাত গুণ্ডাৰাজো আছে, সঁচা কথা, ডিপুতাত গুণ্ডাৰাজ। তেতিয়া নাই, ছোৱালীবিলাকক বাহিৰৰ পৰা ইমান খাটি বাতি কৰি চিকিউৰিটি দিব, নিৰাপত্তা দিব নোৱাৰোঁ। গতিকে ঘৰতে মই প্ৰথমতে আচলতে 1986 মানত মই 12 ফুট স্কুৱেৰ এটা ষ্টেজ বনাই কৰিছিলোঁ। কিন্তু 1991ত মই এটা পাৰ্মানেণ্ট ষ্টেজ, ৰিহাৰ্চেল ষ্টেজ এটা নাট্য অনুশীলন মঞ্চ এটা তৈয়াৰ কৰিলোঁ। তাৰ পৰাই আমি লাহে লাহে ডেভেলপ কৰি এতিয়া আমি এটা সেই বস্তুটোকে বিকাশ কৰি কি কৰিলোঁ, বিভিন্ন ল'ৰা ছোৱালী শিকোৱাৰ দায়িত্ব ল'লোঁ। আৰু সেইমতে যোৱা বছৰ মই শিশুসকলক গোটাই লৈ, শিশু আৰু চেপতীয়া কেইজনমান গোটাই লৈ মোৰ 84জন ছাত্ৰক লৈ পেলাই মই 7খন নাটক কৰাইছোঁ। আৰু এই ক্ষেত্ৰত মোক বিশেষভাৱে সহায় কৰিছিল তেতিয়া মোৰ এজনী ভাগিনী ৰীতি শৰ্মা, দিলীপ চৌধুৰী কনিষ্ঠ পুত্ৰ আমাৰ আলিম্বন চৌধুৰী, বিশেষভাৱে সহায় কৰিছে হ'ল ৰবীন বৰা, আমাৰ অসমীয়া সাংস্কৃতিক সমাজৰ সম্পাদক বিজয় শৰ্মা, প্ৰশান্ত দাস প্ৰমুখ্যে, আমাৰ ৰঞ্জিত বৰা। আৰু পিছৰ ফালে দিলীপ চৌধুৰীৰ অনুষ্ঠানটো যেতিয়া পাতোঁ 21 জানুৱাৰী, তেতিয়া আহিছিল আমাৰ চিৰঞ্জীৱ চৌধুৰী। এই গোটেই মানুহখিনিয়ে মোক সাংঘাতিক সহায় কৰিছে, মানে আৰ্থিকভাৱে সাংস্কৃতিকভাৱে সহায় কৰাৰ কাৰণে আজিলৈকে মই অনুষ্ঠানটো চলাই থাকিব পাৰিছোঁ। আৰু এইটো ক'ব লাগিব যে এইবিলাক এখন ঘৰুৱা ডমেষ্টিক ষ্টেজ, এটা অসমীয়া সাংস্কৃতিক সমাজৰ ষ্টেজ হ'লেও এটা ডমেষ্টিক ষ্টেজ, এইটো ঘৰুৱা ষ্টেজ। ঘৰ এখনত যথেষ্ট বাৰ্ডেন পৰে আৰু মই যথেষ্ট মানে ভালভাৱে বনাইছোঁ, মানে লাইট, ছাউণ্ড ছিষ্টেম, মিউজিকৰ এই গোটেই ব্যৱস্থাবিলাক লাহে লাহে নিজে কৰিছোঁ। কিন্তু মোৰ পত্নী ৰুণা নেওগৰ অৱদান স্বীকাৰ কৰিব লাগিব যে যিকোনো ক্ষেত্ৰতে পইচা পাতি খৰচৰ পৰা আৰম্ভ কৰি এই যে যিটো শাৰীৰিক কষ্ট, মানসিক কষ্ট, তেওঁ মানি লয়। এই ক্ষেত্ৰত মই মোৰ পত্নীৰ ওচৰত কৃতজ্ঞ। সেইমতে মোৰ প্ৰতিবেশী আলিম্বন চৌধুৰী, চিৰঞ্জীৱ চৌধুৰী, ৰীতি শৰ্মা, ৰবীন বৰা, প্ৰশান্ত দাস, ৰঞ্জিত বৰা, মনজিত শইকীয়া, কৈলাশ দাস, এইবিলাক মোৰ ছাত্ৰ, গোটেইখিনিৰ ওচৰত মই কৃতজ্ঞ। আপোনাৰ 2খন কিতাপো আপুনি ৰাইজৰ মাজলৈ উলিয়াই দিছে, সেই 2খনৰ বিষয়ে আমাক জনাওক। আচলতে মোৰ নাটকৰ যিখিনি মোৰ নাজানে, নাটকৰ মোৰ এই লাইনত দুটা ডিপ্ল'মা আছে। শিক্ষা হিচাপে মই অসমীয়াত মাষ্টাৰ ডিগ্ৰী, স্নাতকোত্তৰ। এনেই নাটকৰ 2টা ডিপ্ল'মা আছে। 1984 চনৰ পৰা 86 চনৰ কলিকতাত মই এটা কোৰ্চ কৰিছিলোঁ নাটকৰ পৰিচালনাৰ ওপৰত, নেশ্যনেল ইনষ্টিটিউট অফ ড্ৰামা প্ৰডাকশ্যন, কলিকতা। তেতিয়া মই MA পঢ়ি আছোঁ। ইফালে আমাৰ দাৰা আহমেদে কৰিছিল আছাম ফিল্ম ইনষ্টিটিউট, ফিল্ম টেকন'লজিৰ ওপৰত এখন কৰিছে, এতিয়া বছৰীয়া কোৰ্চ। কলিকতাত 2 বছৰীয়া কোৰ্চ কৰাৰ পিছত মানুহবিলাকে যেতিয়া গম পালে যে অৰ্পণ বেজবৰাই নাটকত লাগি আছে, বৰ চিনচিয়াৰলি লাগি আছে, বিভিন্ন কৰ্মশালালৈ মাতে। এই কৰ্মশালালৈ মাতোঁতে অমিতাভ কলিতাক লগ পালোঁ। সিও আহে, সি আমাৰ বাহৰুল ইছলামৰ লগত 7 বছৰ কোৰ্চ কৰিছিলে, ৰেপাৰ্টৰী গ্ৰুপত আছিলে এবছৰীয়া কোৰ্চ কৰি বাহৰুল ইছলামৰ লগত। তেতিয়া ক'লে, ককাইদেউ, আচলতে পুৰণা ল'ৰাখিনিয়ে মোক ককাইদেউ বুলি মাতে, যিখিনি পুৰণা একে অসমৰ। এই ককাইদেউ, আপুনি ৱৰ্কশ্বপ কৰিবৰ কাৰণে কিবা কিবি কিছুমান লিখি আনে, এই লিখাবিলাকে সংবৰ্ধন কৰি পেলাই এখন কিতাপ উলিয়াইছোন, নাট্য জগতৰ কামত আহিব। কথাটো আজিৰ পৰা হয়তো 16 চনৰ জুলাই মাহৰ কথা। মই চিন্তা কৰিলোঁ, মই অলপ চিন্তা কৰোঁচোন কথাটো। চিন্তা কৰি পেলাই নাটকৰ বিষয়ে বিভিন্ন কিতাপ কানি পঢ়োঁ, বেলেগৰ পৰা মগাই, দিল্লীৰ পৰা কিতাপ আনোঁ, কলিকতাৰ পৰা আনোঁ, বা ইণ্টাৰনেশ্যনেল লেভেলত নেটতো কিবা কিবি কিছুমান সংগ্ৰহ কৰোঁ।
কৰি পেলাই নাটক কাক বোলে তত্ত্ব, নাটক কাক বোলে তত্ত্ব, নাটকৰ উৎপত্তি কেতিয়া হ'ল তথ্য, নাটকৰ যিবিলাক ব্যৱহাৰিকতা মঞ্চ কলাই হওক বা খোজ কাটল কিবা কিবি ব্যৱহাৰ্য বিষয়ক এখন কিতাপ লিখোঁ যিখন অসমত আহিব। এই বুলি আৰম্ভ কৰিলোঁ, 4 বছৰ লাগিল। তাৰমানে এইটো 13, 14, 15, 16, 17 কিতাপ ছপা হৈছে। গতিকে 13 চনৰ কথা বিহগুৰিত কৰ্মশালা কৰাটো। 13 চনৰ পৰা 4 বছৰ দেহে কেহে লাগি কিতাপ এখন উলিয়ালোঁ। তাত 26টা অধ্যায়। নাটক কাক বোলে, নাটকৰ উৎপত্তি কেতিয়া হ'ল, পৃথিৱীত প্ৰচেনীয়া মঞ্চৰ কেতিয়া হ'ল, অসমত প্ৰচেনীয়া মঞ্চৰ কেতিয়া হ'ল, মঞ্চ আকৌ মঞ্চৰো এটা ছিষ্টেম আছে নহয়, ব্যৱহাৰিক দিশত মঞ্চটো কেনেকৈ নিৰ্মাণ কৰে, প্ৰচেনীয়া মঞ্চটোৰ নীতি নিয়ম কি, এই গোটেইবিলাক বিষয় লৈ পেলাই কিতাপ এখন লিখিলোঁ। সেই কিতাপখনেই ছপা হৈ ওলাল 17 চনত। 17 চনৰ 11 জানুৱাৰী অসমৰ তেজপুৰ সাহিত্য সভা তেওঁলোকে উন্মোচন কৰিছিল সাহিত্য সভা ভৱনত। পিছত বহুত কলেজে কিতাপখন কিনি নিলে। তেতিয়ালৈকে অসমতো নাটকটো এতিয়ালৈকে ছাবজেক্ট হোৱা নাই। কিন্তু আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় তেওঁলোকে এটা পৰিকল্পনা কৰিছে, গুৱাহাটী বিশ্ববিদ্যালয়ে এটা পৰিকল্পনা কৰিছে নাটকটো এটা ছেপাৰেট ছাবজেক্ট, এটা নিজস্ব ছাবজেক্ট হিচাপে এটা বিষয় খুলিব। তেতিয়া 1919 চনৰ মাৰ্চ মাহত কৃষ্ণকান্ত সন্দিকৈ এইখন মুক্ত বিশ্ববিদ্যালয় তেওঁলোকে মাৰ্চ মাহত এই কিতাপখন ৰেফাৰেঞ্চ বুক হিচাপে 4th ছেমিষ্টাৰৰ কিতাপৰ কাৰণে প্ৰশ্ন 4th ছেমিষ্টাৰৰ যিখিনি পেপাৰ আছে তাৰ কাৰণে ল'লে। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে জুলাই মাহত 5th আৰু 6th ছেমিষ্টাৰ মানে 5ম আৰু 6ষ্ঠ ছেমিষ্টাৰৰ কাৰণে ল'লে। আল্টিমেটলি নাটকখন এই কিতাপখন ৰেফাৰেঞ্চ বুক হিচাপে গুৱাহাটী ইউনিভাৰ্চিটি আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে লৈছে। তেওঁলোকে সেইমতে যোগাযোগ কৰিছে, তেওঁলোকে নিজৰ ধৰণে ছপা কৰি ল'ব। আৰু এইটো মোৰ গৌৰৱৰ কথা যে 21শ শতিকাত বোধ কৰোঁ তেজপুৰৰ পৰা এনেকৈ প্ৰবন্ধ সাহিত্য হওক কিবা নাট্য বিষয়ক লিখা কিতাপ ইউনিভাৰ্চিটি লেভেলত চলা মানুহটো প্ৰথম মই। আৰু আপুনি নাটকৰ মানে ক্ষেত্ৰত ইমান অৱদান আগবঢ়াইছে, এই ক্ষেত্ৰত আপুনি চৰকাৰীভাৱে কিবা সা সুবিধা পাইছেনে? এতিয়ালৈকে চৰকাৰে মোক একো দিয়া নাই। যি কৰিছোঁ মোৰ মানুহগৰাকী অৰ্থাৎ মোৰ পত্নী, মই, মোৰ বন্ধু বান্ধৱ। আচলতে এজন মানুহ শিল্পী হ'ব লাগিলে আমাৰ ইংলিছত এটা বাক্য আছে, এভৰি ছাকচেছফুল মেন হেজ বিহাইণ্ড এ ষ্ট্ৰং মেন। প্ৰথম মোৰ মানুহজনী এই ক্ষেত্ৰত। আৰু দ্বিতীয়তে মোৰ ফ্ৰেণ্ড চাৰ্কলটো। মোৰ 2খন কিতাপ ছপা হৈছে, এটা নাট্য সংকলন অৰ্পণ বেজবৰুৱাৰ নাট্য সংকলন, তাৰ আৰ্থিক দায়িত্বটো বহন কৰিছিল ৰবীন বৰা। ৰবীন বৰা মোৰ সৰু মোতকৈ 2 বছৰমান মোতকৈ সৰু। মই আমাৰ অসমীয়া সাংস্কৃতিক সমাজৰ সম্পাদক। তেওঁ এতিয়া উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ তেওঁ সভাপতি। তেওঁ ছপা কৰি দিছিল মোৰ এখন কিতাপ। আৰু মোৰ যিখন কিতাপ নাট্যশিল্প আৰু অভিনয় তত্ত্ব এইখন ছপা কৰিছে মোৰ মানুহজনী। গতিকে আচলতে মই সৌভাগ্যৱান যে মোৰ আশে পাশে থকা যিখিনি মানুহ, মোৰ ফ্ৰেণ্ড চাৰ্কলটো বিৰাট ষ্ট্ৰং সাংস্কৃতিকভাৱে। আৰ্থিকভাৱে কিবা এটা অনুষ্ঠান মই মোৰ ঘৰৰ ষ্টেজটোতে পাতোঁ। অনুষ্ঠানবিলাক পাতোঁতে কিন্তু সকলোৱে মোক সহযোগিতা কৰে। সেইটোৱে মোৰ সফলতা। আৰু আপুনি নাটকৰ ক্ষেত্ৰৰ লগত জড়িত বুলি সকলোৱে জানে, কিন্তু এই ক্ষেত্ৰত মই দৰ্শকসকলক আৰু এটা কথা জনাবলৈ পাই সুখী হ'ম যে আপুনি এগৰাকী সফল বাঁহীবাদক। হয়, তাৰ বিষয়ে অলপ জনাওক। আচলতে বাঁহী মই ক্লাছ 5 বিহগুৰি হাইস্কুলত যেতিয়া পঢ়ি থাকোঁ, এই গৰম বন্ধৰ আগে আগে ফাংচন পাতে, বাঁহী তেতিয়া মই অলপ শিকিছোঁ মানে কিয় মিলন বাকৰি ৰাসত যেতিয়া দিলীপ চৌধুৰী পৰিচালনাত নৃত্যনাটিকা হয়, ভৱানী দাস নামৰ এজন বাঁহীবাদক আহে তেজপুৰ আমাৰ অনন্ত চিনেমা হলৰ গানৰ। এনেকুৱা বাঁহী বজায় ভৱানী দাস। আৰু মই অতি সৰুৰে পৰা মিলন বাকৰি ৰাস চাওঁ। আমাৰ পৰিয়ালৰ চব যায়, সকলোবিলাকেই আমাৰ পৰিয়ালৰ মিলন বাকৰি ৰাসলৈ যায়। সেই বাঁহী সুৰ শুনি ৰাস বা মিলন বাকৰি ৰাসখন দেখি মোৰ এটা বস্তু, কৃষ্ণ নাচিবলৈ খুব অদম্য হেঁপাহ আৰু বাঁহী বজাবলৈ। মই 4খনমান ৰাসত কৃষ্ণ নাচিলেও বাঁহীটো নিজে বজাই চাৰেগামা বাধা নিচিনা তেতিয়া নাজানো। বাঁহীৰো ঢেৰ ক্লাছিকেল বস্তু, ইনষ্ট্ৰুমেণ্ট এটা মানে শাস্ত্ৰীয় বাদ্যযন্ত্ৰ। মোৰ বাঁহী তেতিয়া মই বিহুসুৰীয়া গানবিলাক বজাওঁ। তেতিয়া চাৰেগামা নাজানোৱে নহয়, কেইটা ফুটাই এনেকৈ কৰিলে বাঁহীটো বাজে।
পিছত অৱশ্যে কি হ'ল প্ৰথমতে মই ভৱানী দাসৰ সুৰবিলাক আয়ত্ব কৰিবলৈ চেষ্টা কৰিলোঁ ৰাসত শুনা সুৰবিলাক তাৰপিছত ভৱানী দাসক গুৰু মানি অগ্নিগড় নিয়ে তেওঁ ৰাতি 12টা বাজিল মই ঘৰৰ পৰা চাইকেল মাৰি যাওঁ দৰংগঞ্জত পঢ়ি আছোঁ অগ্নিগড়ত গৈ পেলাই যদিও ক্লাছ 5ৰ পৰা মই বাহিৰ হৈ আছোঁ একো নাজানো তেওঁ স্বৰলিপি নাজানে ৰাগবিলাক শুনায় তাৰপিছত মই ভৱানী দাস নামৰ আৰু এজন মানুহ বিহগুৰি মানে বাৰুৱাৰী মুখে মুখে তেওঁৰ ওচৰত গৈ চাৰেগামা শিকিলোঁ যে 3টা ফুটা এৰি পেলাই তলৰ ফুট কেনেকৈ চাহ ধৰে গৈ আছে চাৰেগামা পাধা নিচিনা তলৰ ব্লু আকৌ আটাইকেইটা টিপি পেলাই এইফালৰ ফুটাটো এৰি পেলাই কেনেকৈ হেৰি কৰে এই শিকি পেলাই মহেশ্বৰ শইকীয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তেওঁ যেতিয়া চিনেমা কৰে সহকাৰী সংগীত পৰিচালক মহেশ্বৰ শইকীয়া বাঁহবাৰী তেওঁৰ ওচৰত গৈ পেলাই তেওঁ ভায়লিনত পাৰে তেওঁ বাঁহীও পাৰে তেওঁৰ ওচৰত শিকি কলাগুৰু যিখন সংগীত বিদ্যালয় তাত পৰীক্ষা দি পেলাই মই বি মিউজ কৰিছিলোঁ সেই কথাটো বহুতে নাজানে মই যে বাঁহীত বি মিউজ বাঁহী এতিয়াও বজাওঁ মাজে মাজে অলপ প্ৰেক্টিছ কৰোঁ কিন্তু বাঁহীত মানে মই এটা সময়ত ভাবিলোঁ যে সংগীত জগততকৈ নাটকটো অলপ স্থায়ী হ'ব নেকি কাৰণ এতিয়ালৈকে মই 60খন যোৱা বছৰলৈকে 60খন এই বছৰ মই নাটক এতিয়ালৈকে লিখা নাই যেতিয়া ল'ৰা ছোৱালীখিনি গোটাই ল'ম বোধকৰে এখন শিশু নাটক এখন চেমনীয়া নাটক এখন আমাৰ মানে প্ৰাপ্তবয়স্ক নাটক আৰম্ভ কৰিম গতিকে 3টা বেটছৰ যাতে চৰ্চাটো চলি থাকে মোৰ ঘৰত সেই পৰিকল্পনাৰে মই আগবাঢ়িব চেষ্টা কৰিছোঁ আৰু এতিয়া আপোনাৰ ভৱিষ্যত পৰিকল্পনা আচলতে এটা প্ৰশ্ন ময়ূৰাক্ষী তুমি কৰিবলৈ আহিছিল যে আপুনি নাটকবিলাক কৰি আছে আপোনাৰ লক্ষ্য কি সেই প্ৰশ্নটো কৰিব পাৰিব লাগিছিল আচলতে মই অন্য ধৰণে এতিয়া মই এই হেৰিখন নাটকৰ ভিতৰত 60খন নাটকৰ ভিতৰত 1989 চনত এখন নাটক তিয়ান ডাবৰ শৃংখল মই ভ্ৰাম্যমানত দিছিলোঁ ৰূপালীম থিয়েটাৰ অভয়াপুৰী তাত 1 মাহ থাকি মই অভয়াপুৰী ভ্ৰাম্যমান জগততো মই জড়িত হৈ চাইছিলোঁ বিশ্বভাৰত দেখিলোঁ যে এইবিলাক ৰমক জমক এটা গিমিক কাৰবাৰ জাক জমকতাৰ কাৰবাৰ গতিকে 1993 চনত আলি হাইদৰ এটা আৰ্টিকল কৰিছিলোঁ অসম নাট্য সন্মিলনৰ অধিৱেশন তাত হৈছিল মই এখন নাটক লৈ গৈছিলোঁ বান্দৰৰ নাচ সেইখন মোৰ পৰীক্ষামূলক নাটক মানে মোৰ নাটকবিলাক আচলতে বাৰ্টল ব্ৰেক্টৰ আৰ্হিত মাৰ্ক্সবাদী লেনিনবাদী থিয়ৰী মানে কমিউনিষ্টিক এটা আৰ্হিত নিপীড়িত জনগণৰ যি শোষণ বঞ্চনা উৎপীড়ন লাঞ্ছনা পোৱা মানুহখিনিক লৈ নাটক দেখোঁ মানুহবিলাক যে আমি এতিয়া 21শ শতিকাৰ ইমান সভ্য মানুহ জন্তুলৈ পৰ্যবেক্ষিত হৈছোঁ তাৰ ওপৰতে মই লাহে লাহে এক্সপেৰিমেণ্ট আৰম্ভ কৰিছোঁ সেই নাটক বান্দৰৰ নাচ নাটকখনলৈ লখিমপুৰলৈ যাওঁ তাত যাওঁতে নাট্যখনৰ কেইবাটাও পুৰস্কাৰ পাইছোঁ ছেকেণ্ড বেষ্ট টিম ছেকেণ্ড বেষ্ট ডাইৰেক্টৰ ছেকেণ্ড বেষ্ট এক্ট্ৰেছ কিবাকিবি পালোঁ পুৰস্কাৰ এতিয়া বাহাৰুল ইছলামে ৰংগমঞ্চত এটা আৰ্টিকল লিখিছোঁ ৰংগমঞ্চ নামৰ যিখন নাট্য সন্মিলনৰ হেৰি অসমীয়া নাটকে বিশ্ব দৰবাৰত নিজস্ব পৰিচয় দাঙি ধৰিব পৰা নাই কিয় সেইটো হেৰি আলি হাইদৰ সেই প্ৰবন্ধটোৰ অসমত ইমান সম্ভাৰ আছে আমাৰ অংকীয়া ভাওনাৰ নিচিনা এটা নিজস্ব নাট্যশৈলী আছে যিটো ডক্টৰ কপিলা বাদশায়নে কৈছিলে যে সংস্কৃত নাটকৰ পিছত আচলতে ভাৰতবৰ্ষত উত্তৰ পূৰ্বাঞ্চলত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰাৰ্থে মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা অংকীয়া নাটকবিলাকেই হ'ল পূৰ্ণ পৰ্যায়ৰ নাটকত থাকিবলগীয়া সম্পূৰ্ণ আংগিক আহিলা মানে উপাদান নাটকত যিকেইটা উপাদান থাকিব লাগে নাটকৰ যিখিনি আংগিক লাগে সেইখিনি পূৰ্ণ পৰ্যায়ত আছিল শংকৰদেৱৰ নাটকত আৰু আমাৰ ইয়াত লোকনাট্য অনুষ্ঠানো বহুত আছে যিবিলাক অৰ্ধ নাট্য অনুষ্ঠান কয় সেই ইমান সম্ভাৰ আছে আমাৰ তাৰ বেচিছত পাশ্চাত্যৰ লগত সংমিশ্ৰণ কৰাই আমি অসমীয়া নাটকৰ এটা নিজস্ব শৈলী কিয় কৰিব নোৱাৰোঁ যিটো আজি কৰ্ণাটকী থিয়েটাৰ মণিপুৰে যেনেকৈ কৰিছে মণিপুৰী থিয়েটাৰ মণিপুৰতো সাংঘাতিক সাংস্কৃতিক সম্ভাৰ নাই লোকনৃত্য কিছুমান আছে তাৰ ওপৰত বেছ কৰি যদি কৰিব পাৰে অসমত ইমান লোকনাট্য সম্ভাৰ আছে পূৰ্ণ পৰ্যায়ৰ নাটকৰ সম্ভাৰ আছে শংকৰদেৱৰ নাটকৰ সম্ভাৰ আছে কিয় কৰিব নোৱাৰোঁ গতিকে মোৰ নাটকবিলাক লাষ্টৰ ফালে মই কি কৰিলোঁ শেষৰ ফালে আগতে মই কিছু কমাৰ্চিয়েল নাটক অকণ কিবা এক্সপেৰিমেণ্টেল নাটক কৰিছোঁ অসমীয়া নাটকৰ নিজস্ব পৰিচয় গঢ়াৰ মানসেৰে মই
লোকনাট্যক অৱলম্বন কৰি এটা শক্তিশালী অসমীয়া নাট্যশৈলী শৈলীৰ এটা ভেটি কৰিব খুজিছোঁ। সেইটোৱে মোৰ নাটকৰ লক্ষ্য। আপোনাৰ নাট্য ক্ষেত্ৰত গুৰু কোন? গুৰু প্ৰথমতে নাম ল'ব লাগিব প্ৰিয়েন্দ্ৰ তামুলী। তেওঁ নাটকৰ মানুহ। আৰু সংগীতৰ ক্ষেত্ৰত আৰু নাটকৰ ক্ষেত্ৰত নাট্য পৰিচালনাৰ ক্ষেত্ৰত গুৰু হ'ল মোৰ দিলীপ চৌধুৰী, প্ৰয়াত গণশিল্পী দিলীপ চৌধুৰী। আৰু এজন গুৰু মোৰ আছে যোৰহাট তিয়কৰ। নাটক পৰিচালনাৰ কিছুমান গোপন কৌশল থাকে। এজন এক্টৰক যিটো শিকোৱা যায় ৰিজাল্টটো বাকীবিলাক এক্টৰে নাজানে। সেই কৃতিত্বটো শিকাইছিল তৰুণ বৰদলৈ। তৰুণ বৰদলৈ নামৰ এজন মানুহ, তেওঁ আচলতে হেৰিত কৰিছিল, এইবাৰ ছিনিয়ৰ ইনস্পেক্টৰ। মোৰ ঘৰত আহি ইয়াত যেতিয়া এলাহাবাদত নাটক নিওঁ 1996ত, মোৰ বান্দৰৰ নাচখন মই লিখিছোঁ। বান্দৰৰ নাচ নামৰ নাটকখন তৰুণ বৰদলৈ কিন্তু প্ৰেক্টিকেলি মোক ঢেৰ শিকালে। আৰু যেনেকৈ সংগীতৰ ক্ষেত্ৰত যে মই কথাখিনি কৈছোঁ, এতিয়া এই মুহূৰ্তত হয়তো মই ডি চাৰ্পত কথাখিনি কৈ আছোঁ। টেকনিকেল বা স্কেলৰ মানুহখিনিয়ে বুজি পাব। ডি চাৰ্পৰ কথা কৈ আছোঁ, ক্ৰেছ মিউজিক বাজিব লাগে, ছাছপেন্স মিউজিক, থ্ৰিল মিউজিক, একশ্যন মিউজিক, ডি চাৰ্পতে কৰ্ডটো কৰিব লাগিব। সেই কথাটো কিন্তু মোক দিলীপ চৌধুৰীয়ে শিকাইছিল। কথা কেনেকৈ কওঁ, খোজ কাদল চিঞৰ বাখৰ এইবিলাক প্ৰেক্টিকেলি শিকাইছিল প্ৰিয়েন্দ্ৰ তামুলী। গতিকে মোৰ গুৰু বুলি ক'লে আচলতে মোৰ জীৱনলৈ তিনিজন মানুহ আহে, ইনষ্টিটিউটকেইটা বাদ দিয়ে আৰু যে প্ৰিয়েন্দ্ৰ তামুলী, দিলীপ চৌধুৰী, তৰুণ বৰদলৈ। তৰুণ বৰদলৈ ঢুকালে, দিলীপ চৌধুৰী ঢুকালে, মানে প্ৰয়াত। প্ৰিয়েন্দ্ৰ তামুলী এতিয়াও জীয়াই আছে। তাৰপিছত কলিকতাত মই দিল্লী চিল্লী এনএছজি যিয়ে নকওঁ, কলিকতাত শিকাৰ যিটো পদ্ধতি, খুব সূক্ষ্ম কথা কিছুমান শিকায়। আচলতে তাৰ পৰা বেছি উপকৃত হ'লোঁ। কিন্তু এই তিনিজন গুৰুৰ কথা মই ক'বই লাগিব, যে প্ৰিয়েন্দ্ৰ তামুলী, দিলীপ চৌধুৰী আৰু তৰুণ বৰদলৈ, এই তিনিজন মোৰ একদম ব্যৱহাৰিক জীৱনৰ প্ৰথম গুৰু। আপুনি নাট্যভূষণ উপাধি লাভ কৰিছিল আৰু নাট্যশ্ৰী উপাধিও লাভ কৰিছে। তাৰ বিষয়ে দৰ্শকসকলক অলপ জনাব। আচলতে উপাধি কেইবাটাও পালোঁ। তাৰে যেতিয়া 2002 চনত মই নাট্যভূষণ উপাধি পাওঁ, একে বোধ কৰোঁ অসমৰ খুব কম বয়সত, তেতিয়া মোৰ 40-42ৰ ভিতৰত মোৰ বয়সটো। মই এখন নাটক কৰিছিলোঁ উলংগ সভ্যতা 2000ত উৰিষ্যাত। সেই নাটকখনে মোৰ 6টা প্ৰাইজ পাইছে, মানে বেষ্ট লেভেলতে বেষ্ট ডাইৰেক্টৰ, বেষ্ট স্ক্ৰিপ্ট, বেষ্ট এক্টৰ, বেষ্ট এক্ট্ৰেছ, কিবা কিবি, বেষ্ট থিয়েটাৰ গ্ৰুপ, এনেকুৱা কিবা কিবি পালোঁ। পাই পেলাই তেতিয়া অল ইণ্ডিয়া, তেতিয়া উৎকল যুৱ সাংস্কৃতিক সংঘ উৰিষ্যাত পাতে। তাৰ লগত জড়িত আছে AITA, IITA দিল্লী, নিউ দিল্লী। AITA মানে কি হ'ব, অল ইণ্ডিয়া থিয়েটাৰ এছ'চিয়েশ্যন, IITA অল ইণ্ডিয়া থিয়েটাৰ এছ'চিয়েশ্যন, এনেকুৱা জড়িত। তেওঁলোকে কিবা মোৰ দেখিলে নেকি নাটকখনত, কিয়নো মই বডি লেংগুৱেজৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। আৰু মণিপুৰীয়ে যিটো নিজস্ব ষ্টাইল, মোৰো তেনেকুৱা হেৰি হৈছে। তেতিয়া মানে কোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰা নাই, হস্ত সামগ্ৰী ব্যৱহাৰ কৰা নাই। সেই নাটকখনে মানে হেৰি কৰিব লাগে, ধৰি সাম্প্ৰদায়িক সংঘৰ্ষ, গুলি মাৰিব লাগে, বোমা মাৰিব লাগে, চব বডি লেংগুৱেজ। একেবাৰে এই গ্ৰেনেডটো থ্ৰয়িং কৰিলে আমাৰ কি কৰে, হাতত প্ৰেছাৰটো লৈ পেলাই ওপৰতে নিপাক ঘূৰে, তেনেকুৱা নিজক বচাবৰ কাৰণে ডাইভ, ৰোল, এইবিলাক কুমফু, কেৰাটে, জুডো কোনো বাদ দিয়া নাই। সমস্ত প্ৰয়োগ কৰি নাটক কৰিছোঁ। সেই নাটকখনৰ পিছত ইণ্টাৰনেশ্যনেল লেভেলত মই 2001 চনত কৰিছোঁ। কৰাৰ পাছত 2002 চনত মোক নাট্যভূষণ উপাধি দিছে, যিটো অসমত বোধ কৰি ইমান কম বয়সত অসমৰ পৰা কোনে কোন নাট্যভূষণ পাইছে, আমাৰ জিলাখনত বোধ কৰি নাই। অসমত বহুতে পাইছে। এজন শ্যামা প্ৰসাদ শৰ্মাই পাইছিলে, তৰুণ বৰদলৈ পাইছিল নাট্যভূষণ। সেইটো 2002 চনত মই নাট্যভূষণ পাইছিলোঁ, অতি কম বয়সত। তাৰপিছত এই আমাৰ এইটো প্ৰবীণ শইকীয়াহঁতৰ এটা সংগঠন আছিল, তাহাঁতৰ সংগঠনৰ নামটো পাহৰি, তেজপুৰত বাণ থিয়েটাৰত মোক নাট্যশ্ৰী উপাধি দিছিল, সেইটো নাট্যশ্ৰী। আকৌ প্ৰফুল্ল বৰা নাট্য সম্ৰাট প্ৰফুল্ল বৰা বঁটা দিছিল সাহিত্য সভাই। এনেকৈ কিবা কিবি পালোঁ, কিন্তু আজি হঠাতে প্ৰশ্ন কৰোঁতে মই উত্তৰবিলাক দিব পৰা নাই আৰু সেইবিলাক দেখাবও পৰা নাই। চব মোৰ কিন্তু ডকুমেণ্টছবিলাক আছে, যিখিনি তথ্য থাকিব লাগে আছে। আমাৰ চেনেলটোৰ কথা দৰ্শকসকলক কি ক'ব? এইটো ময়ূৰাক্ষী আৰু জ্যোতিৰ্ময় শৰ্মা।
যিটো চেনেল আৰম্ভ কৰিছে এইটো ইউটিউব নেকি হেৰি ইউটিউব এইটো ভাল হৈছে এনেকৈ আচলতে এনে কিছুমান মানুহ আছে গাত বহুত গুণ আছে সমাজৰ কাৰণে বহুত কিবা কিবি কৰিছে সেই মানুহখিনিক আচলতে অসমৰ মানুহখিনিৰ ওচৰত আগবঢ়াই দিয়া প্ৰকাশ কৰা প্ৰচাৰ কৰা এইটো কিন্তু প্ৰচেষ্টাটো ভাল হৈছে আৰু মই তোমালোক দুয়োগৰাকী জ্যোতিৰ্ময় শৰ্মা আৰু ময়ূৰেখীক ধন্যবাদ জনাইছোঁ তোমালোক আৰু আগবাঢ়ি যোৱা আৰু এই চেনেলটোৰ জৰিয়তে যিসকল শিল্পী শিল্পকৰ্মত জড়িত হৈ থাকিও সাংঘাতিক প্ৰচাৰ কৰিব পৰা নাই নিজকে প্ৰকাশ কৰা নাই আজিকালি চেনেলবিলাকে প্ৰকাশো নকৰে ৰেপুটেড চেনেল যিবিলাক আছে প্ৰচাৰ নকৰে মোৰ ঘৰতে বিভিন্ন অনুষ্ঠান হৈ থাকে প্ৰচাৰটো এনেকৈ আমাৰ যিটো ডিজিটেল যিটো প্ৰচাৰ সেইটো হোৱা নাই এই যে কৰিছে এইটো ভাল হৈছে আৰু এইটো প্ৰশংসনীয় ভৱিষ্যতে তোমালোক আগবঢ়াই যোৱা আৰু নতুন নতুন শিল্পীসকলক আগবঢ়াই নিয়া ধন্যবাদ ছাৰ আৰু ভিডিঅ'টোৰ শেষত আপোনাৰ এটা সংলাপেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ মই সংলাপ নেমাতো এফাকি হীৰেণ ভট্টাচাৰ্যৰ এফাকি কবিতা মোৰ প্ৰিয় কবিতা বহুত মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিৰত কটা নিৰ্লোভ ভাস্কৰ্য এটা জাপানী লিমাৰিক আৰু এটা লিমাৰিক ভোগালী তুমিতো জানাই এই কবিতাৰো একো নাই এটাই মাথো কামিজ তাৰো চিগু চিগু চিলাই প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই নমস্কাৰ ধন্যবাদ ছাৰ এটা সংলাপৰ প্ৰসংগ আহিছে 60খন নাটক লিখিছোঁ যদিও মোৰতো সংলাপবিলাক মনত নাই গতিকে মোৰ পত্নীৰ সহযোগত নাটক এখন উলিয়াই দিছোঁ এটা সংলাপ মই মাতিম এইটো হ'ল আবৃত্তিমূলক অভিনয়ৰ সংলাপটো হৈছে এনেকুৱা এইখন বন্দে মাতৰম নাটক যিখন নাটকে মোৰ অল ইণ্ডিয়া লেভেলত কেইবাৰো বেষ্ট স্ক্ৰিপ্ট বেষ্ট এক্ট্ৰেছ মানে বেষ্ট লেভেলৰ বেষ্ট ডাইৰেক্টৰ বেষ্ট স্ক্ৰিপ্ট পাইছিলে বন্দে মাতৰম নাটকখনে মোৰ কিন্তু অল ইণ্ডিয়া মানে সৰ্বভাৰতীয় পৰ্যায়ত বেষ্ট নাটকৰ কপি হিচাপে পাইছিলে তাৰ এটা সংলাপ এইটো আবৃত্তিমূলক অভিনয় মই দৌৰি আছো মই কেৱল দৌৰি আছো এটা সত্যৰ পিছত মই কেৱল দৌৰিছো Yes, I have been running after a truth. I have been running after a truth. হে জাতিৰ পিতা গান্ধী মহাৰাজ ক'ব পাৰিবানে তোমাৰ সেই ৰাম ৰাজ্যৰ আচল অস্তিত্ব ক'ব পাৰিবানে তোমাৰ ৰাম ৰাজ্যত লক্ষ লক্ষ ৰাম ক্ৰুশবিদ্ধ হয় কিয় ক'ব পাৰিবানে এতিয়াও তোমাৰ ৰাম ৰাজ্যত লক্ষ লক্ষ ৰাৱণৰ দৌৰাত্ম কিয় ক'ব পাৰিবানে তোমাৰ ৰাম ৰাজ্যত লক্ষ লক্ষ প্ৰজাৰ পিঠিত অপমৃত্যুৰ তাণ্ডৱ নৃত্য হয় কিয় ক'ব পাৰিবা এই জাতিৰ পিতা গান্ধী মহাৰাজ ক'ব পাৰিবানে ৰাম ৰাজ্যত কিয় হয় এতিয়াও অন্ধৰাজ ধৃতৰাষ্ট্ৰৰ অন্ধ আৰু অন্যায় শাসন ক'ব পাৰিবা কিয় গান্ধীজী সেই ৰাম ৰাজ্যই এতিয়া অচল কিয় দুঃশাসনৰ অপশাসন চলে আমাৰ এই দেশত পাৰিবা য'ত বিজ্ঞজনৰ সন্মুখতে মুক্তভাৱে কৰা হয় শত সহস্ৰ দ্ৰৌপদীৰ নাঙত নিৰ্যাতন ক'ব পাৰিবা কিয় হয় লক্ষ লক্ষ দালাল শকুনি চক্ৰান্তত সৃষ্ট অন্যায় পাশাখনত সুবিধাবাদী কৰ্ণৰ প্ৰতিশোধপূৰ্ণ প্ৰৰোচনাত যুগে যুগে প্ৰপন্ন দ্ৰৌপদীৰ নাঙত নিৰ্যাতন ক'ব পাৰিবা এই গান্ধী মহাৰাজ ক'ব পাৰিবানে তোমাৰ ৰাম ৰাজ্যত কিয় হয় অপশাসনৰ তাণ্ডৱ নৃত্য